ফুল ফুলিছে বসন্ত তুমি নাচনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচিল তোমাৰ অন্তৰত শিকিলো তোকনো কিয় লাগে চিংগু কালি যে আমাৰ গাঁৱত নগেনৰ ঘৰত কি হ'ল গম পাইছ নাই কালি যে নগেনে বিহু বুলি ঘৰ সেই ছাগলীটো বুলি কুকুৰটোকে কাটি খাই দিলে ঐ ছাৰ আহিব এতিয়া মনে মনে থাক তহঁতি আহিলো ছাৰ চিংগু তই আজি মোক প্ৰশ্ন কেইটামান উত্তৰ দিব লাগিব কওক ছাৰ কি কৰিলি ছাৰ মই বহাগ বিহুত তেলত দিয়া পিঠা খাই লেটিঙলৈ গৈ তত পোৱা নাই বাৰু কচোন বহাগ বিহুক কিহৰ বা ৰঙালী বিহু বুলি কোৱা হয় ছাৰ বহাগ বিহুত মানুহে ৰং কৰে আৰু বহুত ধেমালি কৰে ফূৰ্তি কৰে সেইবাবে ৰঙালী বিহু বুলি কোৱা হয় বা পাৰিছ দেই হয় ছাৰ বাৰু আজিলৈ যাগে যা